1 2 3 रेडी। हाय हेलो नमस्कार, वेलकम टू माय यूट्यूब चैनल। हमारे यूट्यूब चैनल में आप सब लोगों को स्वागत है। आज माने भिडिओ एनेकुवा हबले गई आछे आमी आजि आपनालोকক देखाबो गइसु माने आमार घरटो सक। एक नम्बर कथा। दुई नम्बर कथा होइसे कि आमार घरटो देखिसे केनेकुवा एटु स्टेप चुआ केनेकुवा दरजा देखिसा घर एराखनिया হৈ আছে বনোৱা নাই ভালকে এটু দেখিছা নহয় স্টেপটো কিবা এখন পাই থৈছো মানে কাৰ্পেট এখনৰ নাম হৈছে কাৰ্পেট। তাৰ পিছত বলা ভিতৰলে এটু সাইডত ঢেকিটো দেখিছা वालखन देखिसा वालखन चुआ वालखन हेलाई खो आछे वालखन प्लास्टार मारिबले হৈ আছে সেই প্লাষ্টাৰটো মাৰিবলে দুদিনমান টাইম লাগিব ইমান ফটাফট নহব মিস্ত্ৰী আনিব লাগিব মিস্ত্ৰী অনাৰ পিছত মিস্ত্ৰী আহিলেহে এবিলাক মিস্ত্ৰী কৰা কাম গম পালেনে মিস্ত্ৰী কৰা কাম হলে আকৌ তাত কণী ছনি এবিলাক মানে বহুত কিবা কিবি লাগিব দৰকাৰ আছে হেতু কাৰণে এটু চোৱা আৰু ভিতৰলেটো হেফালে এটু দেখিছা এটু কি হৈ আছে পৰিস্থিতিটো দেখিছা তেনেকৈ টেবুলখন দি থোৱা আছে টেবুলখনতে কিবা কিবি ওপৰত থৈ দিয়া আছে তাৰপা এতিয়া এফালে চোৱা চকী আছে পাই থোৱা আছে টেবুল আছে বেঞ্চ আছে সব এবিলাক মানে মানুহ বহিবৰ কাৰণে থৈ দিয়া হৈছে। তাৰ পিছত এটু চোৱা বাঁহৰ এখন দেখিছা এটু বাঁহৰ এখনৰ কথানো কি কম আৰু এটু বাঁহৰ এটু ধুনীয়াকৈ মই বনাইছিলো এটু ধুনীয়া হৈ আছে মজা হৈ আছে এফালে বলা আমাৰ বাৰান্দা বুলি কয় এটু বাৰান্দাতে মানে ৰুম এটা বনাই দিয়া হৈছে মোৰ ৰুমটো মানে বনাই দিয়া হৈছে লগতে দৰ্জাখনো আছে দৰ্জাখন চোৱা এখন দৰ্জাখনত তোমাৰ এই টিঙৰ দৰ্জা জুকাই দিলা মাতে তাৰপিছত এটু চোৱা ভিতৰত BMW খনো তেনেকৈ আঁজাই থৈ দিয়া আছে এনেকৈ মানে বস্তু ভিতৰত কিবা কিবি আছে ইফালে আছে আকৌ এফালে ফালে দেখাব গ'লে এফালে চোৱা এফালে আমাৰ একদম মেইন একদম পাকঘৰ ফালে যায় সেইটো পাকঘৰ ফালে যোৱা মানে সেইটো চোৱা সেইটো আমাৰ একদম এনেকৈ অকমান আহিলে পাকঘৰ পাই যায় সেইফালে পাছফালে পুখুৰী ফালে যাব পাৰি সেইফালে আকৌ এইফালেও যাব পাৰি আকৌ এইফালে মানে লাহেকৈ ভিতৰলৈ পাকঘৰলৈ সোমাব পাৰি পাকঘৰতে মেইন কামটো হয় মানে কি হয় পাকঘৰত ভাত বনোৱা হয় খোৱা হয় পাকঘৰত সেই মেইন কামটোৰ কথা কৈছোঁ মানে পাকঘৰত ভাত বনাই খোৱা হয় তাৰপৰা এইটো চোৱা পাকঘৰটো এনেকৈ দেখিবলৈ এনেকুৱা ইয়াতে তোমাৰ একদম ভাত পানী বনাই ভিডিঅ' বনাওঁ গম পালানে তাৰপৰা এইফালে চোৱা আকৌ এইফালে দেখিবলৈ গ'লে ইয়াতো একেই গম পালা ইয়াতো একেই গেছ আছে ইয়াত গেছত বনাই খাব পাৰি গম পালা পাকঘৰটো আমাৰ বেছি ডাঙৰ নহয় ইমানে সৰু হোৱাকৈ থুলমূলকৈ মানে এতিয়া কথাটো হৈছে কি ভিডিঅ'টো মই ইমানটা সমাপ্ত মাৰিম বুলিয়ে ভাবিছোঁ আৰু একদম জয় হিন্দ জয় ভাৰত বুলি কৈ দেই মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানটা সমাপ্ত মাৰি দিওঁ বাই বাই পালে সোমাই গ'লে মুখতে পাব এনেকৈ মাহঁতৰ ৰুমটো তাৰপিছত এইটো কোৱা তেনেকৈ টিভি চিভিবিলাক থৈ দিয়া আছে তাৰপৰা এনেকৈ ঘূৰি আহি গ'লে এইফালে যায় মোৰ ৰুমলৈ তাৰপৰা এনেকৈ ঘূৰি দিলে একদম ডাইৰেক্ট পাকঘৰলৈ এনেকৈ গৈ এইফালে পাকঘৰ পাই যাবা এইফালে পাকঘৰ আছে এইফালেও পাকঘৰে আছে এইফালে এনেকৈ আহিলে পাই যাবা আমাৰ বাহিৰৰ ছাইডলৈ তাৰপৰা এয়া গা ধুই আছে তাৰপৰা এইফালে দিলে আমাৰ এইটো পাকঘৰ তাৰপিছত আকৌ এইফালে এইটো জলকীয়া এটাও লাগিছে তাৰপিছত এনেকৈ আমাৰ পাছফালৰ পৰা দেখাব গ'লে এনেকৈ আহিলে আমাৰ পাছফালে পাই যায় এইফালে আমাৰ একদম পাছফালেদি একদম সোমোৱাই এইটো ঘৰ এইফালে এখন দৰ্জা এখন বাঁহৰ লগাই থোৱা আছে এইফালে এখন বাঁহৰ দৰ্জা লগাই থোৱা আছে এই বাঁহৰ দৰ্জাখন এনেকৈ দি যদি এনেকৈ জপাব লাগে এইখন এনেকৈ জপোৱাৰ পিছতে এইফালে ভিতৰলৈ আছে আমাৰ ৰুমটো তাৰপৰা এইফালে এই বিচনাখন থৈ দিয়া আছে ইয়াৰ ওপৰতে কিবা কিবি বস্তু উঠাই থোৱা আছে চাইকেলৰ হাথিয়া পত্ৰ কিবা কিবি উঠাই থোৱা আছে তাৰপৰা এনেকৈ এইখনবিলাক চব বাঁহৰ এনেকৈ বেৰ তাৰপিছত এতিয়া আকৌ পাকঘৰলৈ চলো আকৌ এইফালে যাব লাগিব পাকঘৰলৈ এইটো এনেকৈ পাকঘৰলৈ গ'লে এইফালে এটা হেলাই ধোৱা ৱাল এখন পাবা এইফালে হেলাই ধোৱা ৱাল এখন পাবা তাৰপিছত এনেকৈ গৈ থাকিব লাগিব এনেকৈ গৈ থাকিলে তাৰপৰা এইফালে ঘূৰি দিলে একদম আগফাল পাই যাবগৈ এইফালে ঘূৰি দিলে এনেকৈ একদম ভাতৰ চৰু পাই যাবগৈ এইটো কাৰণে আমি ভিডিঅ' চিডিঅ'বিলাক বনাই দি থাকোঁ তাৰপৰা এনেকুৱাটো বনাই দি থাকোঁ এইবিলাক কিবা কিবি খেলি মেলি হৈ আছে তাৰপৰা এইফালেও এনেকৈ গ'লে এইফালেও এই আমাৰ এনেকৈ পাকঘৰ আছে এইফালে সেয়া গেছত ভাত পানী কিবা কিবি বনাই এইফালে কিবা কিবি থৈ দিয়া আছে এইফালেও আমি সেইটো বতৰা চতৰা কিবা কিবি ভাত পানী বনাই তাৰপৰা এনেকৈ আকৌ ওলাই গুচি যাব লাগিব বাহিৰলৈ ৰিটাৰ্ণ গুচি যাব লাগিব তাৰপৰা বাহিৰলৈ ৰিটাৰ্ণ গৈ এনেকৈ আকৌ আহি যোৱাৰ লগে লগে এইফালে আকৌ বাৰান্দাখন পাই যায় এইফালেদি আমাৰ এনেকৈ আগফালে এনেকৈ ৰুমত এনেকৈ সোমাই যাব পাৰি এইফালে মোৰ BMW X1000R থৈ দিয়া আছে আকৌ এইফালে এনেকৈ কিবা কিবি চকীত বস্তু উঠাই থোৱা আছে এইফালে আমাৰ এনেকৈ আছে তাৰপৰা এইফালে এতিয়া টিঙৰ দৰ্জা লগাই থোৱা আছে তাৰপিছত আমাৰ এতিয়া থুলমূলকৈ এনেকৈয়ে আছে আৰু